खुलुमबाय नायगिरि नोंथांमोन नमस्कार दर्शको आं टमी नार्जारी गिबियावनो गासै नायगिरि नोंथांमोनखौ आंनि बे टी ब्रेक विथ टमी नार्जारी श'आव बरायग्रोनाय थाबाय आं दिनै आंनि बे श'आव आलासि महरै हांख्रायनानै लाबोदों जाखांफुनाय फावखुंग्रि मोस्ट बिउटिफुल मिस मौलिश्का आनंद प्लीज वेलकम टू माय शो Thank you so much for having me in your show. You're most welcome. Please sit down. Okay. तो नोंथांमोना आं बेखौ बुंनाय जायाखै बिथाङा एसामिस इन्डास्ट्रियावबो खामानि मावो आरो लोगोसे जोंनि बर' इन्डास्ट्रियावबो खामानि मावगासिनो दं आरोना तो नोंथांमोना नुबाय थागोन बिदिनो बिथांनि फाव खालामनायखौ जोंनि बर' इन्डास्ट्रियाव तो प्रथमते তুমি তোমাৰ ইন্ট্ৰোটো কৈ দিব পাৰিবা নেকি Sure. Okay. নমস্কাৰ খুলুমবাই সকলোকে মই মৌলিশ্কা আনন্দ মই গুৱাহাটীৰে হয় আৰু আই এম এন আৰ্টিষ্ট Okay. তো তোমাৰ ফ্যামিলিত কোন কোন আছে অলপ কৈ দিব পাৰিব নেকি মোৰ ফ্যামিলিত মা দেউতা ভাইটি মই স্মল হ্যাপি ফ্যামিলি বাকি সব গাঁৱত আছে ডিব্ৰুগড় বাকি গুৱাহাটীত মা দেউতা ভাইটি আৰু মই আচ্ছা তোমাৰ মেইন হোমটাউনটো মেইন হোমটাউন ডিব্ৰুগড় ন আচ্ছা তো তুমি থাকা ক'ত মই গুৱাহাটী হাতীগাঁৱত থাকোঁ লক্ষ্মীনগৰ নিশান্তগড় এপাৰ্টমেণ্ট এতিয়া তাৰ পৰাই আহিছে ন তাৰ পৰাই আহিছে আচ্ছা ওকে তো নেক্সট কুৱেশ্যন হা ওকে তুমিতো এতিয়া মানে এক্ট্ৰেছ ন যেনিবা এক্টৰ তো তাৰ বাহিৰে তুমি কিবা কৰি আছা নেকি মই ষ্টুডেণ্ট হয় মই নেৰিম ইনষ্টিটিউশ্যনত পঢ়ি আছোঁ BSW মানে বেচেলৰ অফ ছ'চিয়েল ৱৰ্ক 5th চেম চলি আছে গ্ৰেজুৱেশ্যন আচ্ছা ওকে তোমাৰ ফেমিলিত হা তোমাক মানে কোনে বেছি ছাপোৰ্ট কৰে অবভিয়াছলি মোৰ মা দেউতা দুটাই ছাপোৰ্ট কৰে মায়ে বেছি ছাপোৰ্ট কৰে মায়ে সৰুৰ পৰা মোৰ লগত লাগি আহিছে মানে বহুত বেছি ছাপোৰ্ট কৰে মায়ে মোক দেউতাও কৰে বাট মায়ে অলপ বেছি কৰে তো কাক বেছি ভয় কৰে তুমি দেউতাক বহুত ভয় লাগে দেউতা অকণমান কিবা গালি পাৰিলে মোক গাত লাগি যায় মায়ে ক'লে আৰু হ'ব একো নাই বাট দেউতাক মই ভয় কৰোঁ দে চব কথা শ্বেয়াৰ কৰে নে মাৰ লগত ইমান নকৰোঁ বাট অলপ চলপ কৰোঁ বেছি নকৰোঁ অলপ কৰোঁ কাৰণ মা অলপমান মানে এইটো জেনেৰেশ্যনটো বহুত চেঞ্জ হৈছে ন এতিয়া চ' মানে মাৰ লগত মই ইমান শ্বেয়াৰ নকৰোঁ বাকী এনেই কৰোঁ অলপ চলপ আচ্ছা তো তুমিতো যেনিবা তুমিতো এক্টিং লাইনত আছা ন তো সাপোজ তোমাৰ তাত এটা প্ৰজেক্টৰ কাৰণে অফাৰ আহিলে তো তুমি পেৰেণ্টছৰ পৰা মানে পাৰ্মিশ্যন লৈ কৰে না উইদাউট পাৰ্মিশ্যন মানে উইদাউট পাৰ্মিশ্যন মাহঁতে মোক একো নকৰে কাম আহিছে ভাল কাম মাহঁতে এইটোৱে কয় যে তই ভাল কাম পাইছ ভালকৈ কৰ ভাল মানুহ লগ পাবি এক্সপিৰিয়েঞ্চ হ'ব এনেকৈ মানুহ চিনি পাবি সেইকাৰণে মই কিন্তু পাৰ্মিশ্যন নলওঁ মায়ে নিজে কয় যে তই চইচটো নিজৰ হাততে আছে তই নিজে গম পাবি ভাল নে বেয়া তো মোক নিজে পাৰ্মিশ্যন ল'ব নালাগে মোক আচ্ছা আমিতো এক্টিঙৰ বাৰে মানে আমি কথা পাতি আছোঁ কিন্তু আমাৰ ৰাইজে নাজানে ন মানে তুমি কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছা কেনেকুৱা তোমাৰ জাৰ্নিটো কেনেকুৱা আছিলে তো সেইটো অলপ কৈ দিব পাৰিবা নেকি বেচিকেলি মই ফাৰ্ষ্টত ডান্সাৰ আছিলোঁ তাৰপিছতে মিউজিক ভিডিঅ'বোৰত মই বেকগ্ৰাউণ্ড ডান্সাৰ কৰিছিলোঁ তিনিটামান গানত তাৰপিছতে তো দাদা এজন আছে মোৰ ধনদা বুলি মোৰ মৰমৰ দাদা তেখেতে মানে মাক ক'লে আৰু তাইৰ লুকটো ভাল বহুত চ' তাইক হিৰ'ইন আছে মানে হিৰ'ইন হিচাপে বহুত ভাল লাগিব দেখিবলৈ মায়ে ক'লে অঁ ঠিক আছে তই লাইনটো বিচাৰ ক কি ক'ব লাগিব মা মানে পাহ সোমাই গ'ল মানে মোৰ মানে ইণ্টাৰেষ্ট নাছিলে মই এইবোৰ নাজানো আমাৰ তেতিয়া তাৰপিছত তেতিয়া মই ক্লাছ 9 নে কিমান আছিল ক্লাছ 9 তাৰপিছতে কি হ'ল ঘপককৈ ধনদাই এদিন মাক ফোন কৰিলে মাক ফোন কৰি কৈছে যে বিহু গান এটা আছে আপুনি কৰিব নেকি ছিংগাৰজনে মানে প্ৰডিউচ কৰিব আপুনি অলপমান কৰি দিলে একে ধুনীয়া গান এটা হ'ব তো মা আৰু ঠিক আছে হ'ব কৰি দিওঁ তো মায়ে মোক কৈছে তোক মই নতুনকৈ আছাম ইণ্ডাষ্ট্ৰীত সোমাই দিছোঁ তই ভালকৈ কাম কৰ ইয়াতে ঠিক আছে তো মোৰ ইণ্টাৰেষ্টটো আহিলে অকণমান সেনেকৈ বিহু গানটো কৰিলোঁ 2018 তো বিহু গান ফাৰ্ষ্ট বিহু গানটো কৰিলোঁ মই তাৰপিছত মই লাহে লাহে কাম চাম আহিলে মই এনেকৈ কৰিলোঁ বাট ইমানো মই ইনভলভ হোৱা নাই এতিয়া যিমান মই ইনভলভ হৈছোঁ তেতিয়া ক্লাছ 10 পাইছিলোঁ মই মেট্ৰিকো আছিলে তো সেইকাৰণে সেনেকৈ আৰু আগবাঢ়িলোঁ আৰু ইণ্ডাষ্ট্ৰীত
মেইনলি মাৰ ছাপোৰ্টৰ কাৰণে আজি মই এইখিনিত আছোঁ আচ্ছা থেংক ইউ ফৰ ইউৰ ৰিপ্লাই আৰু এতিয়া মানে নেক্সট কুৱেশ্যনত মানে আমি আহিম তো তুমিতো বড়োত কৰিছা ন বড়ো ইণ্ডাষ্ট্ৰীত তো তোমাক মানে কোনে কণ্টেক্ট কৰিলে সেইটো মানে প্ৰজেক্টৰ কাৰণে আৰু কোনটো প্ৰডাকশ্যনত কাম কৰিছিলা অ'কে ইণ্টাৰেষ্টিং কুৱেশ্যন অবভিয়াছলি আমাৰ আছাম ইণ্ডাষ্ট্ৰীত বহুত ভাল ডিৰেক্টৰ এজন আছে শচীন বৰুৱা শচীন দাই মোক ফাৰ্ষ্ট বড়ো ইণ্ডাষ্ট্ৰীত মানে লৈ আহিছে এনেকৈ আৰু বহুত ভাল মেমৰিজ টাইপ মানে ভাল মেমৰিজ বুলি ক'ম মই এইটো আকৌ শ্বুটিং বুলি নকওঁ মই বিৰাট ভাল লাগিলে কামটো কৰি মোৰ তো সেনেকৈয়ে মই আহিলোঁ আৰু বড়ো ইণ্ডাষ্ট্ৰীত শচীন দাই মোক লৈ আহিলে তো RSanzarang Entertainmentত মই সোমালোঁ তাতে ফাৰ্ষ্ট কামটো কৰিলোঁ মই মাথংবাদী বড়ো ইণ্ডাষ্ট্ৰীত খুব ভাল লাগিলে মোৰ মানে মানুহখিনি মানে ইমান ভাল ইমান মানে মৰম কৰে চবে ন তো মানে ওৱান অফ মাই বেষ্ট প্ৰজেক্ট বুলি ক'ম মই এতিয়ালৈকে তো অনেষ্টলি কওঁ মই আছাম ইণ্ডাষ্ট্ৰীতকৈ মোৰ বড়ো ইণ্ডাষ্ট্ৰীত বেছি ভাল লাগিছে য়েছ অবভিয়াছলি মই ডাইৰেক্ট কৈছোঁ মই মিছা নকৰোঁ কেতিয়াও তো যোনটো এক্সপিৰিয়েঞ্চ কৰিছে মানুহখিনি যেনেকুৱা মানে বিৰাট ভাল মানে তো ৰিয়েলি মানে মই বড়ো ইণ্ডাষ্ট্ৰীত থাকিব বিচাৰোঁ মানে মেইনলি আৰু তো আমি ফাৰ্ষ্ট শ্বুটিংটো কৰিছোঁ চণ্ডীগড় তাতে মনীষ দাহঁত আছিলে দিশান দা আছিলে তাৰপিছত এনেকৈ শচীন দাই কৰিছিলে গানটো সেনেকৈ মই মনীষাহঁত লগ পালোঁ মানে গোটেই মানুহখিনি ইমান মানে মোক মৰমত ৰাখে ন মানে যোনটো কেয়াৰিং দিছে মানে সেইটো মই কেতিয়াও নাপাহৰোঁ দেই তো বিৰাট ভাল লাগিলে মোৰ তাৰপিছতে গানটোৰ নাম হৈছে মাথংবাদী এইটো গানটো ফেভৰেট হয় এক্টৰ আছিলে আমাৰ সিদ্ধাৰ্থ বড়ো ইণ্ডাষ্ট্ৰী ভাল এক্টৰ হয় বহুত তো বিৰাট ভাল লাগিলে কাম কৰি মোৰ তো মাথংবাদী পিছত মই কৰিলোঁ আৰু এটা গান চানব্লাবৰ বুলি সেইটো এক্টৰ আছিলে প্ৰাঞ্জল দেমাৰী ভাল লাগিলে কৰি কাম এনেকৈ মই ইণ্ডাষ্ট্ৰীত থাকি গ'লোঁ এতিয়া সোমাই গ'লোঁ মোৰ ইণ্ডাষ্ট্ৰীত আকৌ RSanzarang Entertainmentত এটা পাৰ্ট হৈ গ'লোঁ মই তো খুবেই মোৰ ভাল লাগে আই ফিল ছ' প্ৰাউড মানে তো মই ইয়াতে থাকিব বিচাৰোঁ টিমটোত অ'কে তো তুমিতো কাম কৰিছা ন বড়ো ইণ্ডাষ্ট্ৰীত তো তুমি বড়ো বুজি পাই নে নাই ক'ব পাৰিনে নাই মই একদম অলপ বুজি পাওঁ হা ইমান বাট মই শিকিব বিচাৰোঁ দেই বিচাৰোঁ তো চাওঁ এতিয়া আৰু কেনে টান হয় কিন্তু বড়ো লেংগুৱেজটো মই টান পাওঁ অকণমান বাট ষ্টিল গানবোৰ বহুত ধুনীয়া হয় ৱৰ্ডিছবিলাক ভাল লাগে গানবোৰ ভাল লাগে বাকী চাওঁ যদি শিকিব পাৰোঁ এতিয়ালৈকে ইমান বুজি নাপাওঁ অলপ শ্লাইড তো তোমাৰ সেইটো তুমি কোনটো ইয়াৰৰ পৰা ষ্টাৰ্ট কৰিছিলে সেইটো লাইনত এক্টিং লাইনত 2018ত সোমাইছিলোঁ মই তাৰপিছত ভালকৈ 2019 মানৰ পৰা ষ্টাৰ্ট কৰিলোঁ আৰু গান চান কৰিলোঁ মোৰ গান আছে ইউটিউবত আৰু মোৰ মেক্সিমাম গানবোৰৰ ভিউজ আছে কিন্তু দেই মৰম দিছে মানুহে বাট ষ্টিল মানে ইমান ইনভলভ হোৱা নাই মই চিৰিয়েলৰ অফাৰ পাইছিলোঁ বাট চিৰিয়েল মোৰ নাই কৰা কাৰণ মোৰ নিজৰ কনফিডেঞ্চ নাছিলে মই অলপ ভয় কৰিছিলোঁ মানে লাইক এই মোৰ এক্টিং বেয়া হ'ব কিবা হ'ব তো মই সেনেকৈ নাই এতিয়া যদি মই পাওঁ এতিয়া অভিয়াছলি কৰিম মই বাট ফাৰ্ষ্ট মই গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰি লওঁ তাৰপিছত চিৰিয়েলত সোমাম এইবোৰ কৰিম আৰু মই টাইম বহুত যায় ন কাৰণ মানে দেউতাই বিচাৰে যে তই এক্টিং কৰিছ লগতে এডুকেশ্যনটো ৰাখ ভালকৈ সেইটো বিচাৰে মানে মোক তো সেইকাৰণে সেনেকৈ মিলাই আছোঁ আৰু সেনেকৈ ইণ্ডাষ্ট্ৰীত মই 2019ৰ পৰা ভালকৈ আছোঁ মই চলি আছে আৰু অলপ কাম চাম কৰি আছোঁ ভাল কাম কৰি আছোঁ মাজে মাজে আচ্ছা তো তোমাৰ মতে হা এক্ট্ৰেছ হ'বৰ কাৰণে বা এক্টৰ হ'বৰ কাৰণে লাইক কি কিবা থাকিব লাগে কোৱালিটিছ থাকিব লাগে এক্ট্ৰেছ হ'ব গ'লে কোৱালিটিছ মানে লাইক সেই মানে সেনেকুৱা ক'ব জাষ্ট মানে জেণ্টেল হ'ব লাগে অনেষ্ট হ'ব লাগে আৰু কামৰ প্ৰতি বহুত ডেডিকেশ্যন হ'ব লাগে ডেডিকেশ্যন থাকিব লাগে নিজৰ আৰু হাৰ্ড ৱৰ্কিং কৰিব লাগে এইখিনিয়ে বাকী সেনেকুৱাটো একো নাই বাকী জাষ্ট কাৰোবাৰ এক্ট্ৰেছ মন গৈছে ভালকৈ কৰিব সেনেকৈ কষ্ট কৰিব লাগিব সেনেকৈ তাতকৈ বেছি কি কোৱালিটিছ থাকিব আৰু মইতো এইখিনি লাইক যি এক্সপিৰিয়েঞ্চ কৰিছোঁ সেইখিনি কৈছোঁ আৰু লাইক কিবা এটা যদি কাম পাওঁ ভালকৈ কৰোঁ মানে মই অ'কে আই উইল গিভ মাই 100% সেনেকৈ কৰোঁ তাতকৈ বেছি কি কোৱালিটিছ থাকিব আৰু ন এইখিনিয়ে আৰু আচ্ছা মলিষ্কা তোমাৰ আপকামিং প্ৰজেক্ট কিবা আছে নেকি স্পেচিয়েল অবভিয়াছলি আহি আছে আই এম ছ' এক্সাইটেড ক'বলৈ মন গৈ আছে মানে লাইক দুটা RSanzarang Entertainmentতে দুটা প্ৰজেক্ট আহি আছে মই বহুত বেছি এক্সাইটেড মানে লাইক কেতিয়া হ'ব কামটো লাইক বাকীখিনি আপোনালোকে দেখিব আৰু গীতিকাটো ৰিলিজ হ'ব এছামিজ নে না বড়ো অবভিয়াছলি বড়ো RSanzarang Entertainmentত বহুত এক্সাইটেড আৰু না অ'কে বেষ্ট অফ লাক থেংক ইউ তো নেক্সট কুৱেশ্যনত যাওঁ আমি এতিয়া তুমি
তুমিতো বহুত মিউজিক ভিডিও কৰিলা ন তো তুমি কি ল্যাঙ্গুৱেজৰ কৰিলে মানে ভাষা আছামিজ আৰু বড়ো আছামিজ আৰু বড়ো আৰু এক্সট্ৰা কিবা কৰা না ওকে তো মলি তুমিতো মানে বড়ো ইণ্ডাষ্ট্ৰীত বহুত কাম কৰিছা কৰিলোঁ এতিয়াতো মই বাৰে বাৰে কৈ আছোঁ তো তুমি এক্টিঙো কৰিছা বড়ো গানত বা তুমি গানো শুনি চাগে ন বড়ো গান ডান্স কৰি পাইছা কেতিয়াবা ষ্টেজত বড়ো গানত দখনা পিন্ধি কৰিছোঁ দখনা কিয় কৰিছোঁ এনে মই বেচিকেলি ডান্সৰ আছিলোঁ ন মই আগতে তো সেনেকেই মই জনগোষ্ঠী কৰিছোঁ মই বড়োৱে কৰোঁ সদায় বড়ো মোৰ যোনটো কষ্টিউম হয় তোমালোকৰ মোৰ ফেভৰেট হয় মানে বিৰাট ভাল লাগে মোৰ সেইটো কষ্টিউমটো Okay, next time. Yes. Pindia iba next time. Next time pindim. So next question on আমি এতিয়া তোমাক ন যেতিয়া মানে আমাৰ বড়ো ইণ্ডাষ্ট্ৰীৰ পৰা তোমাক কন্টেক্ট কৰিছিলে বড়ো গানৰ কাৰণে তো তোমাৰ ৰিয়েকশন কেনেকুৱা আছিলে মোক মানে সচিন দাই কন্টেক্ট কৰিছে হা এদিন যে মলি কাম এটা আছে ভাল কাম তুমি এইটো তোমাক ল'ম বুলি ভাবিছোঁ কিন্তু এইটো বাহিৰত হ'ব মই লাইক wow বাহিৰত হ'ব I'm so excited okay বাহিৰত তো এনেকৈ ফাৰ্ষ্ট টাইম আছিলে এইটো এনেকৈ তাৰপিছতে ক'লে তাৰপিছত নহয় সেইখিনিয়ে ক'লে মোক তাই 3 দিনমান পিছত আকৌ ৰাতি মোক ফোন কৰিছে তোমাক ঘৰৰ পৰা অকলে যাব দিবনে মই বোলো দিব কামততো মোক দিব ঠিক আছে ঠিক আছে আমি চণ্ডীগড় যাম শ্বুটিং মই বোলো wow চণ্ডীগড় মানে মই বহুত এক্সাইটেড অবভিয়াছলি মই জপিয়াই আছিলোঁ ঘৰত মই শ্বুটিং কৰি বাহিৰত যাম মই চণ্ডীগড় আই ৱাজ ভেৰি হেপী মানে একদম তাৰপিছত মই বোলো নাই যি হয় কামটো ভালকৈ কৰিম মই সেইটোৱে মই হোপ লৈ কেনে গৈছোঁ সেইটোৱে আই ৱাজ ভেৰি এক্সাইটেড তোমাৰ মায়ে সাডেনলি মানে তুমিতো সাডেনলি কৈছা মানে তোমাৰ মাক মানে জনাইছে ন তো তোমাৰ মাৰ ৰিয়েকশনটো কি আছিলে মানে যাব দিব কাৰণে মানে ৰেডি আছিলে নে নাই প্ৰথমতে ৰেডি আছিলে কাৰণ মায়ে সচিনতাক বিশ্বাস কৰে বহুত এনেকৈ তো মানে কৈছে আমি এবাৰ তাৰ লগত ভালকৈ ডিছকাছ কৰোঁ মানে তাৰপিছত ঠিক আছে যাবি কাম হয় ন তো সেইকাৰণে মাক নৰখায় কেতিয়া নহয় মই সেইটো কাৰণে সেইটো কুৱেশ্যনটো সুধিছোঁ কাৰণ মানে বহুত দূৰত তুমি ফাৰ্ষ্ট টাইমৰ কাৰণে কৈছিলে মাৰে চিন্তা কৰিছে ষ্টিল আৰু এটা বিশ্বাস এটা থাকে ন সেইটো আছিলে আৰু মা তুমি নিজে বিউটিফুল হয়নে মই নিজে আই ডোণ্ট নো মানুহে ফিল কৰাই যে মই বিউটিফুল হয় বুলি বাট মই বিলিভ কৰোঁ যে मैं अंदर से बहुत ब्यूटीफुल हूँ लाइक माई हार्ट इज़ वेरी गुड आई हैव अ बिग हार्ट यू नो बाकी आई डोंट नो हाउ आई लुक ये मानो कि हाँ बट अंदर से मैं बहुत खूबसूरत हूँ You're really beautiful. I'm very much beautiful. You're really beautiful in real. Okay, thank you. Okay, তো কিবা ক'ব বিচাৰিবা তোমাৰ ফালৰ পৰা মোৰ ফালৰ পৰা ক'বতো বহুত বস্তু বিচাৰোঁ এনেকৈ মোৰ একচুৱেলি বহুত ভাল ফিল হৈছে বড়ো ইণ্ডাষ্ট্ৰীত আহি কেনে মানে মানুহবোৰ যেনেকৈ আঁকোৱালি লয় ন মৰম দিয়ে সেই বস্তু মোৰ বহুত ভাল লাগে যোনটো মই আছাম ইণ্ডাষ্ট্ৰীত পোৱা নাছিলোঁ মই বড়ো ইণ্ডাষ্ট্ৰীত পাইছোঁ মানে সেইটো যোনটো ভেলিউ কষ্ট কৰা ভেলিউখিনি তো ভাল লাগিছে ফাৰ্ষ্ট যেতিয়া মই বড়ো গানটো কৰিছোঁ আমাৰ মধ্যাং বাইদি তাৰে যোনটো কমেণ্টছ ছেকশ্যনটো পঢ়ি মোৰ ইমান ভাল লাগিছে চবেই কৈছে আৰ্টিষ্টজনী পূৰা বাহিৰৰ নিচিনা দেখিবলৈ ভাল লাগিছে ধুনীয়া সেইবোৰ চ' আৰু কাম এইবোৰ লিখিছে বহুত ধুনীয়াকৈ ন লাইক আই ফাইল চ' গুড লাইক এটলিষ্ট মৰম দিছে ন এনেকৈ আছাম ইণ্ডাষ্ট্ৰীত পোৱা নাছিলোঁ মই ইমানখিনি পাইছোঁ বাট নট লাইক দিছ মানে এনেকৈ তোমাৰ এজটো কৈ দিব পাৰিবা এজ ৰাইট নাও আই এম 20+. 20+. বাৰ্থডে আহি আছে মোৰ নৱেম্বৰত ইনভাইট কৰিব হা তাৰপিছত তুমি কি কৰি ভাল পোৱা মই খাই ভাল পাওঁ নাচি ভাল পাওঁ খাই ভাল পাওঁ মই যেতিয়া মই লাইক মই ব'ৰ হৈছোঁ এতিয়া কি কৰোঁ কিবা এটা বনাই খাওঁ এনি টাইম তাৰপিছতে আৰু মই নাচি ভাল পাওঁ বহুত আৰু আইনা কৰি মেকআপ চেকআপ কৰি পিনে এনে ডান্স কৰি ভাল পাওঁ আচ্ছা সেইবিলাক আৰু সেনেকৈ বাকী সেনেকুৱা খাছ একো নাই আৰু সেনেকৈ এইবিলাকেই আৰু নিজৰ লগতে এনজয় লাইক মই নিজে অলপমান টাইম স্পেণ্ড কৰিব অকলে নিজৰ টাইমটো সেইবিলাক কৰিয়ে ভাল পাওঁ গান শুনি ভাল পাওঁ মেকআপ কৰি ভাল লাগে নে মেকআপ কৰি ভাল লাগে বাট কেতিয়াবা এনেই মই আই প্ৰিফাৰ চিম্পল লুক নৰ্মেলি মোক বেছি ভাল লাগে কেতিয়াবা মন যায় মানে বেলেগক দেখি দেখি ইনস্পায়াৰ হয় যে আই শুড ট্ৰাই দিছ মেকআপ এনেই কৰোঁ মই নাই ওলাই নাযাওঁ খালি ঘৰতে মানে আৰু বাকী শ্বুটততো মেকআপ কৰোঁৱেই মলি তোমাৰ ফিউচাৰ প্লেনিং কি
মোৰ ফিউচাৰ প্লেনিং আই ৱান্ট টু বি আ বেংকাৰ জাষ্ট লাইক মাই ডেড অলছ' মই এইটো ফিল্ডত থাকিব বিচাৰোঁ লগতে বেংকৰ হ'ব ইচ্ছা আছে আৰু বিজনেছ ওমেনো হ'ব ইচ্ছা আছে মোৰ এই তিনিটা মোৰ সপোন আছে আচ্ছা চ' মই এই তিনিটা বেলেঞ্চ কৰিব বিচাৰোঁ চাওঁ কি হয় হোপ ফৰ দ্য বেষ্ট এইটো এমটো মানে সৰুৰ পৰাই আছিলে নেকি সৰুতে মোৰ বহুত চেঞ্জেছ বহুত আছে মোৰ সৰুতে লাইক ফাৰ্ষ্টতে মই এয়াৰ হোষ্টেছ হ'ম উৰি থাকিম তাৰপিছত আকৌ চেঞ্জ হ'ল তাৰপিছত লাইক ডান্স টিচাৰ হ'ম ভাল আকৌ চেঞ্জ হ'ল আৰ্টিষ্ট হ'ম ভাল এক্ট্ৰেছ হ'ম ভাল চ' এতিয়া আকৌ বেংকৰ হ'ম মানে এতিয়া পইচা লাগে পইচা হয় ন চ' বেংকৰ হ'ম ভালকৈ এনেকৈ আৰু চ' মোৰ এই তিনিটাই মানে ইচ্ছা আছে চাওঁ আৰু কি হয় তিনিটাই মই বেলেঞ্চ কৰিব বিচাৰিম আৰু কিন্তু আমি এতিয়া আৰু ইভেন হেৰি কি কয় মোৰ মই যিহেতু এতিয়া ছ'চিয়েল ৱৰ্ক পঢ়ি আছোঁ তো মোৰ মানে এন জি অ' খুলিব ইচ্ছা আছে বহুত ল'ৰা ছোৱালী আছে সৰু সৰু মানে ভালকৈ শ্বেল্টাৰ নাই ঘৰ নাই লাইক দে ডোণ্ট হেভ ফেমিলি বহুত মানে ছ'চিয়েল প্ৰব্লেমছ বহুত আছে আমাৰ ইয়াতে চ' মই সিহঁতৰ কাৰণে এন জি অ' খুলিব বিচাৰোঁ মই সিহঁতক মই শ্বেল্টাৰ দিব পাৰোঁ ভালকৈ সেনেকৈ নিউট্ৰিশ্যন দিব পাৰোঁ সেইটো মোৰ সপোন আছে লগতে নাইচ ফিউচাৰ প্লেনিং অ'কে তো আমি এতিয়া অলপ মানে পাৰ্চনেল লাইফত আহিম নেকি এতিয়া একো নাই অ'কে চিয়'ৰ তো তোমাৰ কোনোবা আছে নেকি বয়ফ্ৰেণ্ড নাই ৰিয়েলি ইমান ধুনীয়া ছোৱালী হয় সঁচাকৈ নাই অ'কে আছে বাট হি ইজ লাইক মাই বেষ্ট ফ্ৰেণ্ড সি আছাম ইণ্ডাষ্ট্ৰীত আছে সি মিউজিক প্ৰডিউচাৰ হয় ভাল মিউজিক প্ৰডিউচাৰ চ' হি ইজ লাইক মাই বেষ্ট ফ্ৰেণ্ড তো তাৰ বাদে মই বেলেগ লগত নাচাওঁ চ' যি হয় তাৰ লগত হ'ব নহ'লে কাৰো লগত নহয় মানে মই অলপ কনফিউজ হৈ গ'ল বেষ্ট ফ্ৰেণ্ড হয় বয়ফ্ৰেণ্ড হয় মানে কি মানে বেষ্ট ফ্ৰেণ্ড বুলি ভাবোঁ মানে লাইক উই আৰ ভেৰি গুড ফ্ৰেণ্ডছ ৰিলেশ্যনশ্বিপত নাই এতিয়া আমাৰ টাইমটো কি হৈছে লাইক উই শুড বি ফ'কাছড ইন আৱাৰ ৱৰ্ক তো কামত আমি ধ্যান দিব লাগে এতিয়া চ' মই এইটো ইণ্টাৰফিউ কৰিব নিবিচাৰোঁ তো সেইকাৰণে আমি ক্ল'জ হয় বহুত বাট আমি টেগটো বেষ্ট ফ্ৰেণ্ড হিচাপে ৰাখিছোঁ আৰু আচ্ছা বাকী সেইখিনিয়ে পাৰ্চনেল লাইফ অ'কে তো তোমাক বহুত ল'ৰাই প্ৰপ'জ কৰে না দেখাত ইমান ধুনীয়া হয় ধুনীয়া মই নাজানো বাট মেক্সিমাম ল'ৰাবোৰ মোৰ পাৰ্চনেলিটিৰ কাৰণে বেছি হেৰি কৰে মানে লাইক পাগল হয় অনেষ্টলি কৈছোঁ কলেজততো বা যদি মই এণ্ট্ৰি মাৰোঁ চব ল'ৰাবোৰ ঘূৰি ঘূৰি চাব একদম লাইক মোৰ বহুত লাজ লাগে তেতিয়া তো মই টাচপা নোলাওৱে মানে সেইকাৰণে লাজতে আৰু চবেই মানে আৰু কোন হয় তাই এনেকৈ বা যোনে চিনি পায় আৰু মোক মানে কিছুমানে ইউটিউবৰ পৰা চিনি পায় আৰু তো সেনেকৈ মানে আৰু প্ৰপ'জ নকৰে ডাইৰেক্টলি মানে মোক কয় আৰু যে কেন আই টেক ইউ আউট কেন উই বি ফ্ৰেণ্ডছ এনেকৈ আৰু মই পাত্তা নিদিওঁ খালি আচ্ছা কেনে আৰু এনেকুৱাই আৰু মোৰ লাজ লাগে বহুত তো তোমাক মানে কেনেকুৱা টাইপৰ মানে ল'ৰা পচন্দ হয় মোক ইণ্ট্ৰ'ভাৰ্ট ল'ৰা ভাল লাগে ইণ্ট্ৰ'ভাৰ্ট লাইক যোনবোৰ ল'ৰা আমি নিজৰ কাম লৈ একদম বিজি মানে বেলেগ একো নাই মানে জাষ্ট নিজৰ কাম লৈ বিজি লাইক নিজক বহুত ডেডিকেশ্যন হয় সেনেকুৱা ল'ৰা ভাল লাগে মোক আৰু এটা কথা কওঁ লাইক মোৰ বেষ্ট ফ্ৰেণ্ডটো মানে সি বড়োৱে হয় আচ্ছা মই তেতিয়া ভাবিছিলোঁ মানে এইটো কুৱেশ্যন সুধিম মানে যদি বাই চান্স তোমাক পিছত লয় এতিয়াতো নহয় মানে বহুত টাইম আছে তোমাৰ পিছত লয় তোমাক যদি চাব আহে বিয়াৰ কাৰণে মানে প্ৰপ'জেল মানে দিব আহে তো তোমাক তুমি মানে একচেপ্ট কৰিব নে নাই মানে সেইটো কুৱেশ্যনটো মানে সুধিব বিচাৰিছিলোঁ মই তেতিয়াই ভাবি আছিলোঁ আৰু অবভিয়াছলি মোৰ যদি পাৰ্টনাৰ যদি লাইক চিলেক্ট কৰিব হয় মানে সেইটো মই নিজে চিলেক্ট কৰিম মোৰ তাৰলৈ ভাল লাগিব মানে আণ্ডাৰষ্টেণ্ডিং ভাল হ'ব লাগে ন আণ্ডাৰষ্টেণ্ডিং বা যোনে তোমাক ছাপৰ্ট কৰিব ভালকৈ তো অবভিয়াছলি কোনোবা ঘপককৈ যদি আহে প্ৰপ'জৰ কাৰণে মই কেতিয়াও একচেপ্ট নকৰোঁ কাৰণ মই নিজে এটলিষ্ট কাৰোবাক মই এটলিষ্ট 10 বছৰমান জানি ল'ম মই যে মাৰটো থাকিব পাৰিম নে নোৱাৰোঁ সেইকাৰণেতো সি মোৰ বেষ্ট ফ্ৰেণ্ড হয় এতিয়া ন তাতে এইবোৰ চব জানি লওঁ ভালকৈ এনেকৈ লাইক আমি কেয়াৰ কৰিব এইটো বাট মানে চাওঁ ফিউচাৰটো কি হয় বাকী সেইটোৱে বাকী বেলেগে প্ৰপ'জেল লৈ আহে এনেকৈ তেতিয়া মই একচেপ্ট নকৰোঁ অৱশ্যে মই নিজে মই চুজ কৰিম মোৰ পাৰ্টনাৰ কাৰণ মই জানো মোক কি লাগে সেইটো বস্তু
আচ্ছা আৰু এটা কোৱেশ্চন তুমি এক্টিঙৰ বাহিৰে কিবা মডেলিং চডেলিং এনেকুৱা কৰিছিলা নেকি মই ফটোশ্বুট কৰোঁ ব্ৰাইডেল ফটোশ্বুট আৰু মডেলিং কৰিছোঁ মই লাইক এই যে কিছুমান মেকআপ আৰ্টিষ্টৰ শ্ব' থাকে ন মই সেইবিলাক কৰিছোঁ মডেলিং বাকী এনেই মই পূৰা সেইটো ফেশ্বন শ্ব' মই কৰা নাই ফটোশ্বুট আৰু এক্টিং আৰু ডান্স মেইনলি আচ্ছা সেইটো মানে এক্টিং লাইনত আহিবৰ কাৰণে মানে এইটো মেইন ৰ'ল মানে লাইক এক্ট্ৰেছ বা এক্টৰ ন তো ইহঁতৰ মানে সেইটো হ'বৰ কাৰণে ইয়াৰ মানে এক্ট্ৰেছ বা এক্টৰৰ চান্স পাবৰ কাৰণে লুকছটো মেটাৰ কৰে নেকি আই ডোণ্ট থিংক লুকছ মেটাৰ কৰে মই ক'লোঁ নহয় এনেকৈ এক্ট্ৰেছ মই ভাল ডেডিকেশ্যন থাকিব লাগে আৰু মানে যোনে সেই বস্তুটো যোনটো কনচেপ্ট হয় ধৰা গান হওক বা চিনেমা হওক তাতে সেই মানুহক ফিলটো দিয়াব পাৰে যে মানুহে ফিল কৰে যেনেকৈ আমি ইম'চনেল ফিল্ম এখন চাওঁ আমি দুখ লাগি যায় কিয় সেই এক্ট্ৰেছজনে আমাক সেই বস্তুটো ফিলটো দিছে আমাক তো চব এক্টৰ এক্ট্ৰেছ সেইটো বস্তু যদি দিব পাৰে আই থিংক ডেটছ গ্ৰেট এইটো নহয় যে লুকছ ভাল হৈছে বহুত এক্ট্ৰেছ আছে আমাৰ যাৰ লুকছ ইমান নাই বাট ষ্টিল ইমান ভাইৰেল হয় কিয় কামটো ভাল নহয় সিহঁতৰ চ' কামটো ইম্পৰ্টেণ্ট বহুত আৰু ডেডিকেশ্যন সেইবোৰ ইম্পৰ্টেণ্ট হয় লুকছ আই ডোণ্ট থিংক লুকছ ইম্পৰ্টেণ্ট হয় লুকছটো আহিবই ন যদি কামটো ভালকৈ কৰা তুমি হয় ন সেইটো বস্তু মোৰ কাৰণে সেইটো That's important. Dedication, hard work. মানুহ কি ফিল কৰাইছোঁ আচ্ছা তো নেক্সট কুৱেশ্যন আহিম নেক্সট কুৱেশ্যন সৰুৰ পৰাই মানে আজিলৈকে তোমাৰ মা পাপাৰ লগত মানে মাৰ খাইছে নেকি মই খাইছোঁ মা খাইছোঁ মা পাতো এতিয়াও খাওঁ মাজে মাজে ঘৰ দেৰিকৈ গ'লে মানে বাকী দেউতাৰ পৰা নাই দেউতা সৰুতে আৰু ক্লাছ 4-5 মানত লাষ্ট মাৰ খাইছিলোঁ তাৰপিছত নাই আৰু এনেই পিতে আৰু এনেই এদিন মই কি হ'ল স্কুলৰ পৰা মই জল্দি অহা নাছিলোঁ মই ক'ৰবাত গুচি গৈছিলোঁ মই ফ্ৰেণ্ডৰ ঘৰত মাহঁতক পোৱা নাছিলোঁ দেউতাই মোক চবতে বিচাৰি ফুৰিছে ক'ত গ'ল তাই তাৰপিছত এনেকৈ আৰু মই মাৰ খাইছিলোঁ সেইটো মোৰ মনত থাকি গ'ল আৰু এটা কুৱেশ্যন মই মানে তেতিয়া মানে পাহৰি গৈছোঁ সুধিবৰ কাৰণে তুমি কৈ আছিলা ন কি এছামিছ ইণ্ডাষ্ট্ৰীৰ পৰা মানে বড়ো ইণ্ডাষ্ট্ৰীত মানে বেছি ভাল লাগিছে কাম কৰি কেনে তো মানে কি বেয়া লাগিছিলে তোমাক এছামিছ ইণ্ডাষ্ট্ৰীত কাম কৰি কেনে I love this question. Okay. Hey, মানে আসাম ইণ্ডাষ্ট্ৰী কি হ'ল মানে কিছুমান মানুহ আছে হা মই নাম ল'বলৈ বিচাৰোঁ মানে একচুৱেলি বাট নলওঁ বাৰু সিহঁতৰ কথা আছে নাম নলওঁ কিন্তু মোৰ বহুত বেয়া লাগে ক'বলৈ মোৰ অসমীয়া ছোৱালী হয় ন তাৰপিছতে কিছুমান থাকে মানুহ যে লাইক কাম এটা দিব হা লাইক কাম দিয়া আগতে মানে লগ কৰিবা নেকি লগ কৰাচোন এদিন পইচাটো কমকৈ দিম পইচা দেৰিকৈ দিম তাক ভাল নালাগে মোৰ ডাইৰেক্টলি কামটো দিয়ক কামটো কৰোঁ সেনেকৈ বাকী যোনখিনি কষ্ট কৰিছোঁ আমি সেইখিনি ভেলুটো আমাক দিয়ক সেইটো বিচাৰোঁ মই সেইটো বস্তু মই পোৱা নাই বা কিছুমানে দিয়ে হা আছে বা তাৰ মাজত কিছুমান মানুহ আছে ভাল মানুহ আছে দেই মানে পিছে মানে সেনেকুৱা হয় মানে তো সেইটো বস্তু মোৰ বেয়া লাগে বহুত আৰু সেনেকুৱা পাইছোঁ মই সেইকাৰণে আসাম ইণ্ডাষ্ট্ৰী মই ইমান ছাপোৰ্ট নকৰোঁ আৰু ভাল নালাগে আৰু এটা বস্তু মই বেয়া পাওঁ আসাম ইণ্ডাষ্ট্ৰী মানে এনেকুৱা হয় কোনোবা এজন আৰ্টিষ্ট পুৰা বোলে ভাইৰেল হৈ আছে ইনষ্টাত সেইটো ব্লগাৰে হওক বা কোনোবা হওক বা জাষ্ট নৰ্মেল ৰিলছ বনোৱা আৰ্টিষ্ট হয় তাক মানুহে লৈ থাকে বাকী আৰ্টিষ্টে পাহৰি গৈছে মানে সেইটো বস্তু মোৰ বেয়া লাগে কিন্তু বড়ো ইণ্ডাষ্ট্ৰী মই দেখিছোঁ সদায় বেলেগ আৰ্টিষ্ট লয় নতুন আৰ্টিষ্ট বিচাৰে চবকে মানে এইটো লয় সেইটো বস্তুটো ভাল লাগে বড়ো ইণ্ডাষ্ট্ৰী তো সেইকাৰণে আই থিংক বড়ো ইণ্ডাষ্ট্ৰী ইজ ভেৰি ডুইং আ গ্ৰেট জব এণ্ড মই বিচাৰোঁ বড়ো ইণ্ডাষ্ট্ৰী আৰু উঠি যাওঁ আই ৰিয়েলি ছাপোৰ্ট থেংক ইউ ছ' মাছ তোমাৰ পৰা তুমি মানে তোমাৰ কি হেবিটটো বেয়া লাগে মোৰ নিজৰ হেবিট বেয়া লাগে সেইটো হৈছে মই মানুহক বেছি মৰম দিওঁ যাক মই দিব নালাগেও সেইটো বেয়া পাওঁ মই চবকেই মানে মৰমত আঁকোৱালি লওঁ সেইটো বহুত বেয়া হেবিট হয় মই আজিকালি বেয়া পাওঁ কাৰণ মানুহবোৰ বহুত ফাইদা উঠাব বিচাৰে বহুত সেনেকৈ মোৰ বেয়া লাগে নিজৰ হেবিট বাকী একো নাই সেনেকুৱা এইটোৱে মই চবতকৈ বেয়া পাওঁ নিজৰ পাৰ্চনেলিটিৰ ভিতৰত বা হেবিটৰ ভিতৰত মই বেয়া পাওঁ যে মই মানুহক বেছি জল্দি বিশ্বাস কৰোঁ বেছি মৰম দি দিওঁ বেছি ক্ল'জ বুলি ভাবোঁ সেইটো কৰিব নালাগে কেতিয়াও সেনেকৈ পস্তাইছোঁ মই সেনেকৈ অ'কে তো নিজৰ মানে ভাল হেবিট ভাল কি যে মই বহুত অনেষ্ট হয় মই লয়েল হয় বহুত আৰু মই যিও কৰোঁ বা যিও কাম কৰোঁ বা যি মানুহৰ লগত ৰিলেশ্যন থাকে মোৰ মই অনেষ্টে থাকোঁ তো মই এইটো এক্সপেক্ট কৰোঁ যে মানে সেই মানুহজনে বা সেই কামটো যাতে মোক যাতে সেনেকৈ ছাপোৰ্ট দিয়ে ঠিক আছে মই সেইটো বিচাৰোঁ বাকী মই বহুত অনেষ্ট হয় সেইখিনিয়ে আৰু
তো তুমি আগতে ডান্স ক্লাছ লৈছিলা নেকি মই সত্ৰীয়া ডান্স কৰিছিলোঁ সত্ৰীয়া আৰু বিহু ৱৰ্কশ্বপ কৰিছিলোঁ ইনষ্টাত বহুত চাওঁ মই তোমাৰ ডান্স বহুত ভাল কৰে ইয়াৰ কাৰণে মই সুধিলোঁ বাকী ৱেষ্টাৰ্ণ ডান্সটো মই নিজে নিজে কৰিছোঁ এনেকৈ বলিউডত চাই সেনেকৈ নাচি ভাল পাওঁ ন তো মানে ডেডিকেশ্যনটো আছে মোৰ ডান্সৰ প্ৰতি মানে বহুত তো সেনেকৈ আৰু মই বহুত ভাল পাওঁ নাচি আৰু এটি লাভ ডান্স থেৰাপি তুমি মানে একচুৱেলি তো সেনেকৈ আৰু আচ্ছা তো তোমাৰ হাইটটো মই সোধা নাই ন মোৰ হাইট 5.7 নহ'লে 5.8 হ'ব পাৰি কাৰণ মই 2 বছৰ আগতে মই চেক কৰিছিলোঁ তাৰপিছত চেক কৰা নাই তো 5.8 মান হ'ব চাগে আই এম ৰিয়েলি প্ৰাউড অফ মাই হাইট আচ্ছা মলি মই একবাৰতে দুটা কুৱেশ্যন সুধিম হা অ'কে এইটো অলপ চিৰিয়াছো হ'ব মানে চিৰিয়াছেই হয় তো তুমিতো মানে এছামিছ ইণ্ডাষ্ট্ৰি বা বড়ো ইণ্ডাষ্ট্ৰি মানে ইমান কাম কৰিছা না বহুত কাম কৰিছা তো তোমাৰ মানে ভাল এক্সপিৰিয়েঞ্চ আৰু বেয়া এক্সপিৰিয়েঞ্চ আৰু লগতে মানে কিবা নিগেটিভ ৰ'লৰ কাৰণে মানে অফাৰ পাইছে নেকি মানে একবাৰতে সুধিলোঁ আৰু এক্সট্ৰাকৈ নুসুধিলোঁ তো আগতে তুমি ভাল এক্সপিৰিয়েঞ্চ আৰু বেয়া এক্সপিৰিয়েঞ্চৰ কথাটো কৈ লোৱা তাৰপিছত তুমি অ'কে মই আগতে বেয়া এক্সপিৰিয়েঞ্চটো ক'ম মানে যিহেতু মই সেইটো নকওঁ যে বহুত ডাঙৰ এক্ট্ৰেছ হয় সেনেকৈ ভাল আৰ্টিষ্ট হয় নকওঁ মই বাট মই কাম কৰিছোঁ মই ভাল মই কাম কৰিব জানো সেইটো আছে মোৰ তো মই এটা গান পাইছিলোঁ গানটোত মোক লাইক কণ্টেক্ট কৰিলে ভালকৈ যে কাম এটা আছে 3 দিন শ্বুটিং হ'ব এইটো মই বোলো ভাল কাম হ'ব চাগে সেনেকৈ যেতিয়া কামত কৰিছোঁ মানে আৰু মোৰ এনেকুৱা লাগিছে মই ছাইড কেৰেক্টাৰ কেলৈ কৰি আছোঁ মানে ছাইড কেৰেক্টাৰ কাৰণ মই লিডত কাম কৰোঁ তো এনেকৈ ছাইড কেৰেক্টাৰ কাম কৰিছোঁ তাৰপিছত মানে মাক ক'লোঁ আৰু মই মা এনেকৈ শ্বুটিংটো কৰি মোৰ ভাল নালাগিলে মোক মানে ছাইড কেৰেক্টাৰ মানে লৈছিল নিচিনা লাগিছে তাৰপিছত যেতিয়া মানে পইচাও কমকৈ দিছে মোক দেই কষ্ট ইমান কৰিলোঁ 3 দিন পইচা কমকৈ দিছে এতিয়া গানটো চালোঁ তেতিয়া দেখিছোঁ মোৰ শ্বট নায়েই মই ছাইড কেৰেক্টাৰ কৰিছোঁ ন অ'কে মই ছাইড কেৰেক্টাৰ ভালকৈ ওলা নাই ওলোৱা নাই ভালকৈ তো মোৰ বহুত বেয়া লাগিলে সেনেকৈ চবতকৈ বেয়া এক্সপিৰিয়েঞ্চ মোৰ সেইটো আছিলে যে মই লিডৰ পৰা ডাইৰেক্ট কেৰেক্টাৰ গুচি গ'লোঁ মই সেইটো বস্তু মোৰ বহুত বেয়া লাগিলে বেয়া এক্সপিৰিয়েঞ্চ আছে মোৰ এইটো তাৰপিছত ভাল এক্সপিৰিয়েঞ্চ ক'ব গ'লে আছে মোৰ বহুত কেইটামান গান মানে বহুত ভাল ৰেছপন্স পাইছোঁ মই এটা হৈছে তোমাৰ দেহ মাৰি পেলাই গান এটা আছে মোৰ সেই গানটো মিলিয়ন ভিউজ পাইছোঁ তো গানটো মানে বহুত ধুনীয়া গান হয় আৰু গানটো গাইছিলে আমাৰ আকাশ নিবিড়া খুব ভাল কণ্ঠশিল্পী হয় তো সেইটো ভাল এক্সপিৰিয়েঞ্চ আছিলে মোৰ সেনেকৈ তাৰপিছতে আৰু এটা গান আছে কুকুৰ গাঁৱলীয়া বুলি সেইটো গানো বহুত হিট মাৰিছিলে তো মানে এই দুটা গান মানে মোৰ চবতকৈ প্ৰিয় হয় মই বিৰাট ভাল পাওঁ গানকেইটা আৰু মানুহে বহুত ভাল মানে ৰেছপন্স দিছে আৰু মৰমেৰে আঁকোৱালি লৈছে এইকেইটা মোৰ ভাল আৰু বেয়া এক্সপিৰিয়েঞ্চ নেগেটিভটো পাইছোঁ বহুত পাইছোঁ মই মানে এনেকুৱা মানুহ কিছুমান পাইছোঁ হা লাইক মানে ৰাতি মোক টেক্সট কৰে যে কামৰ কথা কয় বা এনেও ফটো খোজে নৰ্মেলি আৰু দেই তাৰপিছত মানে এটা কাম পাইছিলোঁ আৰু মই মোক কৈছে যে মালিষ্কা তুমি এটা কাম পাইছোঁ মই সেইটো মুম্বাইত কৰিব লাগিব ঠিক আছে মোৰ ভাল লাগিছে অ'কে মুম্বাইত পাইছোঁ হিন্দী গান হয় বা তুমি বিকিনি পিন্ধিব লাগিব মানে অলপ ভালগাৰ আছে তুমি অলপ মানে এক্সপ'জ কৰিব লাগিব আৰু অকণমান মানে ভালগাৰ চিনো আছে তেতিয়াহ'লে মোৰ বহুত বেয়া লাগিলে কাৰণ মই অসমীয়া ছোৱালী হয় মই কেলৈ কৰিম সেইবিলাক বাৰু তো সেইটো মোৰ বহুত বেছি নেগেটিভ ইম্পেক্ট আছিলে মানে এইটো মোৰ বহুত বেয়া লাগিছিলে মই কান্দিছিলোঁ বহুত দেই সেইটো কাৰণ মই এনেকুৱা নেকি মোক এনেকুৱা লাগে নেকি যে মোক এনেকুৱা এটা কেৰেক্টাৰ কাৰণে বিচাৰিছে মোক তো সেইটো মোৰ চবতকৈ বহুত ডাঙৰ নেগেটিভ ইম্পেক্ট এটা পৰিছিলে তো তেতিয়াৰ পৰা মানে মই এনেকৈ চব মানুহৰ লগত মানে কাম কৰা বন্ধ কৰি দিলোঁ মই চাই চিতি কাম কৰোঁ কোনে কেনেকুৱা কাম কাৰণ ভেলিউটো ইম্পৰ্টেণ্ট ৰেচপেক্টটো ইম্পৰ্টেণ্ট হয় ন তো সেনেকৈ আৰু মোৰ এইকেইটা বেয়া এক্সপিৰিয়েঞ্চ ভাল এক্সপিৰিয়েঞ্চ আৰু নেগেটিভ ইম্পেক্ট আছিলে তুমি যেতিয়া মানে তোমাক অফাৰ দিছিলে সেইটো নেগেটিভ ৰ'লৰ কাৰণে তো তুমি তোমাৰ মাক মানে সেইটো মাক কৈছিলোঁ মাক কৈছিলোঁ কৈছিলে তাৰপিছত মায়ে কৈছে আৰু মাৰো বহুত বেয়া লাগিলে অকণমান তাৰপিছতে মায়ে কিনো ক'ব আৰু মায়ে তেতিয়া ভালেই কৰিলি কামটো নকৰিলি এনেকৈ ছাপৰ্ট কৰিলে মায়ে এতিয়া আচ্ছা বাকীতো মায়ে জানে মই চাই চিতি মানে কাম চামটো কৰোঁ ন তো মানে এনেকৈ আৰু টিকে গ'ল আৰু अके सोनागिरि नोंथांमोनाथ'
मिन्थिखाबाय बिथाङा बिराद मोजाङैनो माने एक्सप्लेन होबाय जोंनो आरो मा होनो मोजां गाज्रि बिराद जों सावरायलायबाय नोंथांमोनाबो मिथिनो मोनबाय मोजाङै बिथाङा एसामिस इन्डास्ट्रि बा जोंनि बर' इन्डास्ट्रिनिनो माने गोबां बाथ्रा बुंफ्रुनानै होदों आरोना थ' नोंथांमोना जुदि बायचान्स माने बायचान्स नङा माने नोंथांमोना जुदि माबाफोर मिथिबावनो लुगैदोंब्ला प्लिज कमेन्ट सेक्सनाव मोननैसो नङा नोंथांमोना बेसेबां मिथिनो लुगैदों कुइसनफोरखौल' हरनानै दोन आं नेक्स्ट टाइम बिथांखौ लेंहरफिनब्ला नोंथांमोननि कुइसननि रिप्लाइ गासैखौबो बिथांनाव सोंनानै होफिनगोन आरोना स' থেংক ইউ ছ' মাছ মৌলিস্কা মোৰ শ্বট অহাৰ কাৰণে আৰু মই বহুত এনজয় কৰিলোঁ তো তুমি মানে আহি কিনে কেনেকুৱা লাগিলে প্লিজ অলপ মানে জনাই দিবা নেকি বিৰাট বেছি ভাল লাগিলে আহি চিৰিয়াছলি আই ফিল ছ' অভাৰৱেলড ৰিয়েলি বহুত ভাল লাগিলে তোমাৰ লগত কথা পাতি ভাল লাগিলে চব কথাবোৰ শ্বেয়াৰ কৰি খুব ভাল লাগিলে তো মই সকলোকে ক'ব বিচাৰোঁ যে প্লিজ টমিপা চেনেলটো মৰম দিব আৰু আশীৰ্বাদ কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চাই থাকিব টি ব্ৰেক উইথ টমি নাৰ্জাৰী চাই থাকিব আপোনালোকে তাতে আপোনাৰ আৰ্টিষ্টবোৰৰ লাইফৰ কথা গম পাই থাকিব লাইক কাৰ লাইফত কি চলি আছে চব কথা এনেকৈ গম পাই থাকিব চব আপোনালোকে চাই থাকিব অ'কে খুলুমবাই Oke, kata. Ini sudah last sudah itu, ayo. Kan sih gitu nih. Wait nanti ya lu ya. So, bola. Dia pernah director মানে মোৰ ডিৰেকশ্যন তো নহয় জাষ্ট মানে যিবিলাক কুৱেশ্যনত মানে কাৰেকশ্যন আছে সেইবিলাক কাৰেকশ্যন কৰি দি আছোঁ আৰু Oke, actually na gote kini ye kuri ase etu onsu promo DOP plus নমস্কাৰ প্ৰণাম জয় হিন্দ ফি মিলতে হে অ'কে মলি নেক্সট কুৱেশ্যনত আহিলোঁ হা তুমিতো মানে বড়ো গানত হে ভগৱান